নমস্কাৰ বন্ধুসকল ৰেইনবো এবাকাছলৈ পুনৰ আপোনালোকক স্বাগতম এবাকাছ লাৰ্ণিঙৰ ওপৰত এইটো আমাৰ তৃতীয় ভিডিঅ' আমি আমাৰ এই ভিডিঅ'টোত এবাকাছ টুলছটোৰ পাৰ্টছসমূহৰ বিষয়ে পুনৰ আলোচনা কৰিম আমি ইয়াৰ আগৰ ভিডিঅ'টোত বৰ্ডত অংকন কৰি লৈছিলোঁ লৈ পেলাই আমি এবাকাছ টুলছটোৰ পাৰ্টছসমূহৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ হয়নে বাৰু এইবাৰ আমি এই এবাকাছ টুলছটোৰ পাৰ্টছসমূহৰ বিষয়ে অধ্যয়ন কৰিম আহক আমি এতিয়া আগবাঢ়ো আগতে যেতিয়া আমি বৰ্ডত অংকন কৰি লৈছিলোঁ এই এবাকাছ টুলছটো আমি বৰ্ডত অংকন কৰি লৈছিলোঁ হয়নে বাৰু এই এবাকাছ টুলছটো যে বৰ্ডত অংকন কৰি লৈছিলোঁ এই কাষৰ এই বাৰটো যিটো এই বাৰটো এইটো এই কাষৰ এই বাৰটো আমি কি বুলি গম পাইছিলোঁ আমি ইয়াৰ নাম গম পাইছিলোঁ ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম হয়নে বাৰু ইয়াৰ নাম এই কাষৰ এই যিটো বাৰ আছে এই বাৰটোৰ নাম আমি গম পাইছিলোঁ ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম তাৰপিছত আমি তাৰ ছেকেণ্ড পাৰ্টটোলৈ আহিছিলোঁ ছেকেণ্ড পাৰ্টটো আছিলে এই মাজৰ এই বাৰডাল এই কাঠৰ এই বাৰডাল যে দেখিছে যে এই বাৰডাল হয়নে বাৰু এই বাৰডালৰ নাম আমি কি বুলি পাইছিলোঁ এই বাৰডালৰ নাম আমি পাইছিলোঁ বিম এইটো হ'ল ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম এইডাল হ'ল বিম মাজৰ এই বাৰডালৰ নাম বিম ফ্ৰেম অফ এবাকাছ আৰু এইডাল হ'ল বিম ইয়াৰ পিছত আমি পাইছিলোঁ কি আমি ইয়াৰ পিছত পাইছিলোঁ এই যে দেখিছে বাৰডাল যে বাৰডালৰ মাজৰ এই কোলা ৰঙৰ এই ফুটটো পাইছিলোঁ হয়নে বাৰু এই ফুটটোৰ নাম আমি কি বুলি গম পাইছিলোঁ ইয়াৰ নাম আমি গম পাইছিলোঁ ইউনিট পইণ্ট ইয়াৰ নাম হ'ল ইউনিট পইণ্ট আমি যিকোনো যোগ বিয়োগ পূৰণ হৰণ যি অংকই নকৰো লাগিলে আমাৰ সদায় গণনা আৰম্ভ হ'ব এই ইউনিট পইণ্টৰ পৰা এই ইউনিট পইণ্টৰ মান আমি আগৰ ভিডিঅ'টোত কি বুলি কৈছিলোঁ ইয়াৰ মান সদায় হৈ থাকিব 0 বা 0 ঠিক আছে এডাল হ'ল ফ্ৰেম অফ এবাকাছ এডাল হ'ল বিম আৰু ইয়াৰ নাম হ'ল ইউনিট পইণ্ট এই কোলা ৰঙৰ এই ফুটটোৰ নাম হ'ল ইউনিট পইণ্ট আৰু ইয়াৰ মান সকলো সময়ত থাকিব 0 মানে 0 তাৰপিছত আমি পাইছিলোঁ কি তাৰপিছত আমি পাইছিলোঁ এই লাথুমৰ দৰে এই গুটিবিলাকৰ নাম কি ইয়াত দেখিছেনে ওপৰত এটা গুটি আছে তলত চাৰিটাকৈ গুটি আছে এইবিলাক গুটিবিলাক লাথুমৰ দৰে এইবিলাক গুটিবিলাক এই গুটিবিলাকৰ নাম কি আছিলে আমি ইয়াত আগৰ ভিডিঅ'ত পাইছিলোঁ কি এই গুটিবিলাকৰ নাম আছিল বিটছ এইবিলাকৰ নাম বিটছ এই গুটিবিলাকৰ নাম বিটছ এই যে বাৰডাল আছে মাজৰ যিডালৰ নাম আমি বিম বুলি জানো যিডালৰ নাম আমি বিম বুলি পাইছো আগতে এই বিমডালৰ ওপৰত দেখিছেনে এটাকৈ গুটি আছে আৰু তলত আছে চাৰিটাকৈ গুটি দেখিছেনে ওপৰত এটা তলত চাৰিটা এই ওপৰত থকা এই গুটিবিলাকক কি বুলি কোৱা হয় এই বীজবিলাকৰ নাম হ'ল আপাৰ বীজ আৰু তলত থকা এই বীজবিলাকৰ নাম লোৱাৰ বীজ হয়নে বাৰু এতিয়া আকৌ গোটেইটো চাই লওঁ ইয়াৰ নাম হ'ল ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম এই মাজৰডাল হ'ল বিম এইডালৰ নাম হ'ল বিম এই মাজৰ এই কোলা ৰঙৰ এই ফুটটো যে এই মাজৰ এই ফুটটো ইয়াৰ নাম হ'ল ইউনিট পইণ্ট এইবিলাকৰ নাম হ'ল বীজ এই যিবিলাক লাটুমৰ দৰে গুটিবিলাক আছে যে এইবিলাক চবৰে নাম হ'ল বীজ ওপৰত থকা যিটো এই বাৰডালৰ এই মাজৰ এই বিমডালৰ ওপৰত থকা যিটো গুটি আছে এই গুটিটোৰ নাম হ'ল আপাৰ বীজ আৰু তলত থকা এই গুটিবিলাকৰ নাম হ'ল লোৱাৰ বীজ আপাৰ বীজ লোৱাৰ বীজ এতিয়া ইয়াৰ পিছলৈ যাওঁ এতিয়া চাওক এই যে ইউনিট পইণ্ট বুলি যিটো কৈছো এই ফুটটো যে ফুটটোৰ মাজে মাজে তাক মাৰি গৈছে দেখিছে নে মাৰি গৈছে এই মাৰিডাল তেনেকৈ এই মাৰিডালৰ নিচিনা এইফালেও মাৰি আহিছে ইফালেও মাৰি গৈছে এইবিলাক মাৰিবিলাক এই মাৰিবিলাকৰ নাম কি এই মাৰিবিলাকৰ নাম হ'ল ৰডছ এইবিলাকৰ নাম ৰডছ
এডাল ৰডছ এইবিলাক সব হ'ল ৰডছ ঠিক আছে এতিয়া এই ইউনিট পইণ্ট আছে যাৰ মান আমি 0 বুলি গম পাইছো এটো এই 0 যেটো তাৰ মাজে মাজে এডাল মাৰি গৈছে এডাল মাৰি হয়নে বাৰু এই মাৰিডালৰ মান এডালৰ নাম কি আমি যেতিয়া অংক কৰিছিলো অংক কৰোতে আমি আগতে কি পাইছিলো একক দশক শতক হাজাৰ তেনেকৈ আমি কিছুমান পাইছিলো হয়নে বাৰু এই যে মাজৰ যেটা মাৰি আছে এই মাৰিডাল হ'ল এককৰ মাৰি যাক কোৱা হয় ওয়ান্স ৰড ইয়াৰ নাম হ'ল ওয়ান্স ৰড এটা হ'ল ওয়ান্স ৰড এককৰ মাৰি এইডালৰ কাষত এইডালৰ মাৰি আছে দেখিছেনে এইডালৰ নাম হ'ল টেন্স ৰড বা দশকৰ ঘৰৰ মাৰি একক দশক শতক হাজাৰ তেনেকৈ এফাল আহি থাকিব আমি যিবিলাক যোগ বিয়োগ অংক কৰিম সেইবিলাক সদায় ইয়াৰ পৰা আৰম্ভ হ'ব আৰু এইফালে আহি থাকিব এডাল হ'ল এককৰ ঘৰৰ মাৰি মানে ওয়ান্স ৰড এডাল দশকৰ ঘৰৰ মাৰি এডাল টেন্স ৰড এডাল হ'ল শতকৰ ঘৰৰ মাৰি এডাল 100 ৰডছ এডাল হ'ল হাজাৰৰ ঘৰৰ মাৰি থাউজেণ্ডছ ৰড একক দশক শতক হাজাৰ ওয়ান্স টেন্স হাণ্ড্ৰেডছ থাউজেণ্ড এতিয়া এই গুটিবিলাকৰ মান কিমান হ'ব পাৰে আমি ইয়াৰ পিছৰ ভিডিঅ'টোত এই গুটিবিলাকৰ মান কিমান হ'ব কেনেকৈ হ'ব আমি কেনেকৈ অংক কৰিম সেই বিষয়ে ইয়াৰ পিছত আমি বহলাই আলোচনা কৰিম এতিয়া আমি সাধাৰণ হিচাপে ইয়াৰ মানবিলাক আমি জানি লওঁ সিম্পল হিচাপে যেতিয়ালৈকে এই ইউনিট পইণ্টটো দিছে এটো 0 হৈ আছে এই 0 টো নোপোৱালৈকে এইবিলাকৰ প্ৰতিটো বিটছৰ এইবিলাকৰ তলত যিবিলাক বিটছ আছে ইয়াৰ মান হ'ব 1 কৈ ধৰি লওক এটোৰ মান হ'ল 1 এককৰ ঘৰত থকাৰ কাৰণে 1 হ'ব যেতিয়া দশকৰ ঘৰৰ এই বিটছ বিলাক হ'ব ইয়াৰ মান হ'ব 10 কৈ শতকৰ ঘৰৰ যেতিয়া বিটছ হ'ব তাৰ মান হ'ব 100 হাজাৰৰ ঘৰৰ যেতিয়া বিটছ হ'ব তাৰ মান হ'ব 1000 তাৰ মানে এটোত হ'ব 1 এটোত হ'ব 10 এটোত হ'ব 100 এটোত হ'ব 1000 এইখিনি হ'ল তলৰ বিটছ তেনেকৈ এফালে আহি থাকিব আৰু ওপৰৰ বিটছৰ মান কি এই যে ইউনিট পইণ্ট আছে যে ইউনিট পইণ্টত থকা ওপৰৰ বিটছটোৰ মান প্ৰতিটো বিটছৰ মান হ'ব 5 কৈ যদি এককৰ ঘৰৰ এই বিটছটো তললৈ নামে তেতিয়া হ'ব তাৰ মান 5 মানে 5 যদি দশকৰ ঘৰৰ এটো হ'ল আপোনাৰ দশকৰ ঘৰ মানে টেন্স ৰডৰ যেটো বিটছ আছে এটো যদি তললৈ নামি আহে এটো হ'ল 5 ইয়াত হ'ল 0 তেতিয়া হ'ব ই 50 ঠিক তেনেকৈ শতকৰ ঘৰৰ যদি এই বিটছটো নামি আহে ইয়াৰ মান হ'ল 5 এটো হ'ল 0 ইয়াত আছে 10 এয়া হ'ল 500 এটো যদি নামি আহে তেতিয়া হ'লে এটো হাজাৰৰ ঘৰৰ 5 1 2 3টা 0 তাৰ মানে 5000 তেনেকৈ আমি গণনা আৰম্ভ কৰিম সেইখিনি আমি পিছত শিকিম এতিয়া আমি প্ৰথমতে জানিব লাগে এই যেটো এবাকাছ ফ্ৰেম আছে এই ফ্ৰেমটোৰ পাৰ্টছ বিলাকৰ নাম কি সদায় মনত ৰাখিব যেতিয়ালৈকে এই এবাকাছ টুলছটোৰ পাৰ্টছ বিলাকৰ নাম প্ৰতিটো নাম আপোনাৰ ভালকৈ মনত নাথাকে এতিয়ালৈকে আপুনি ইয়াৰ ওপৰত প্ৰেক্টিছ কৰিব হয় বৰ্ডত অংকন কৰিব নহয় এবাকাছ টুলছটো লৈ পেলাই তাত প্ৰেক্টিছ কৰিব আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীকে হওক বা আপোনাৰ ল'ৰা ছোৱালীকে হওক বাৰে বাৰে প্ৰেক্টিছ কৰাব যাতে তেওঁলোকৰ এই এবাকাছ টুলছটোৰ প্ৰতিটো পাৰ্টছৰ নাম স্পষ্টকৈ মনত থাকে আহক আমি আকৌ এবাৰ চাওঁ এডালৰ নাম কি এডাল হ'ল ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম এই মাজৰ এই বাৰডাল এডালৰ নাম কি বুলি পালো আমি এডালৰ নাম হ'ল বিম এইবিলাক যে যিবিলাক গুটিবিলাক আছে এই গুটিবিলাকৰ নাম কি এইবিলাকৰ নাম হ'ল বিটছ এই মাজৰ এই ইউনিট পইণ্ট বুলি কৈছো এটো ফুটটো এটো ইয়াৰ নামটো আমি কি বুলি কম পালো ইউনিট পইণ্ট এইবিলাক যে মাৰিবিলাক আছে যে মাৰিবিলাকৰ নাম আমি কি বুলি পালো এই মাৰিবিলাক এইবিলাকৰ নাম হ'ল ৰডছ যেতিয়া সেই ইউনিট পইণ্টৰ মাজেদি যোৱা এই ৰডডাল যেটা ৰড আছে এই এডালৰ নাম কি এডালৰ নাম হ'ল ওয়ান্স ৰড বা এককৰ ঘৰৰ মাৰি তাৰ কাষৰ যেডাল আছে এডালৰ নাম কি এডালৰ নাম হ'ব টেন্স ৰড বা দশকৰ ঘৰৰ মাৰি তাৰ কাষৰডালৰ নাম কি হ'ব এডালৰ নাম হ'ব 100 ৰডছ বা শতকৰ ঘৰৰ মাৰি তাৰ কাষৰডাল এডাল হ'ল
থাউজেণ্ড ৰোডছ বা হাজাৰৰ ঘৰৰ মাৰি তেনেকৈ এইবিলাক আহি থাকিব এফালে আমি যিকোনো যে অংক কৰিম এবাকাছ টুলছ ব্যৱহাৰ কৰি যে অংক কৰিম আমি সদায় এই ইউনিট পইণ্টৰ পৰাই অংক আৰম্ভ কৰিম আৰু অংক সদায় এইফালে আহি থাকিব যিমান ডাঙৰ সংখ্যা হ'ব সিমানে আমাৰ মাৰিৰ সংখ্যা বেছিকৈ ব্যৱহাৰ কৰিব লাগিব আৰু যিমানে সৰু হ'ব সিমানে কমকৈ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এনেকৈ আপুনি আপোনাৰ ল'ৰা ছোৱালীক আপোনাৰ ছাত্ৰ ছাত্ৰীক এনেকৈ বাৰে বাৰে অনুশীলন কৰক যাতে তেওঁলোকৰ এই এবাকাছ যিটো টুলছ আছে এই টুলছটোৰ প্ৰতিটো পাৰ্টছৰ নাম তেওঁলোকৰ যাতে মনত থাকে যাতে তেওঁলোকে পাহৰি নাযায় কেতিয়াবা আৰু আপুনি বাৰে বাৰে অনুশীলন কৰক হয় এবাকাছ টুলছ লৈ অনুশীলন কৰক নহয় এনেকৈ বৰ্ডত অংকন কৰাই লওক অংকন কৰাই লৈ পেলাই এনেকৈ আকৌ অনুশীলন কৰক যেতিয়ালৈকে মনত নাথাকে আৰু মনত থকাৰ পিছতহে যেতিয়া আপুনি কনফাৰ্ম হ'ল যে আপোনাৰ ইয়াৰ প্ৰতিটো পাৰ্টছৰ নাম আপোনাৰ মনত আছে আপোনাৰ সম্পূৰ্ণভাৱে আপোনাৰ ইয়াৰ কনচেপ্টটো ক্লিয়াৰ হ'ল তাৰ পিছতহে ইয়াৰ পিছৰ পাঠটোলৈ আগবাঢ়ি যাব হ'বনে ধন্যবাদ